নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ বা ব্লগলৈ। আশা কৰোঁ চবৰে পূজা ভালে ভালে গ'ল, মোৰো ভালে ভালে গ'ল, চব ঠিকে ঠাকে হ'ল। আৰু এইবাৰ পূজাত মই এটা বস্তু লৈছোঁ মোৰ কাৰণে, মোৰ নিজৰ কাৰণে। তো এই পেকেটটোত সোমাই আছে। এতিয়া এইটো মোৰ চেনেলটোত প্ৰথম আনবক্সিং ভিডিঅ' হ'ব। আৰু এতিয়া আপোনালোকক দেখাম পেকেটৰ ভিতৰত কি আছে। পিছে থাম্বনেইল বা টাইটেলত দেখি বা পঢ়ি গম পাই গৈছে বস্তুটো কি হয়। সেইটোকে এতিয়া আনবক্স কৰিম পেকেটটো। ব'লক আৰম্ভ কৰোঁ। এইটো হ'ল বস্তুটো, এইটো ফালিব লাগিব। And the thing is this. Hey, I go my camera. এইটো হয় SJ6 Legend SJ-কামৰ পৰা। এতিয়া এইটোক আনবক্স কৰিম। এখন কি হয়, এখন ইনভইচ। অ'কে, এইখিনি বস্তু কাষত থৈ লওঁ। লগতে মেমৰি কাৰ্ড এখনো অৰ্ডাৰ দিছিলোঁ, এখনো আহি গ'ল। এখন SanDisk Extreme 128 GB। এখন থৈ লওঁ। এইটো খোলোঁ। ডিছপ্লেটো বস্তু ভাল লাগিছে, খালি এইটো অলপ ফটা আহি গ'ল। এইটো পান্নিখন ফাটি আছে, এখন পান্নিখন একো নাই বাৰু। ওপৰটোতো বাকী চবফালে চিল ঠিকেই দেখিছোঁ, মালটোও আছে বাৰু ভিতৰতে। এতিয়া এইটো খোলোঁ, কোনফালে খালোঁ, এইফালে কাটোঁ। সন্ধিয়াও হ'ব হ'লেই, বেছি দেৰি নাই। টেষ্টিং কৰিব হ'লে সোনকালে ওলাব লাগিব। চাওঁ আজি হয়নে নহয়। আহিব নি? এনেকৈ নাহে। তো কেনেকৈ আহিব? আকৌ এবাৰ চাই লওক। এইটো এনেকুৱা বস্তুটো, পেকেটটো। অ'কে, এইটো ঠেলিব লাগিব। কোনফালে ওলাব? অ'কে, এনেকৈ আহিছে। ইয়াত কি লিখা আছে পিছত পঢ়িম। খুলি থলোঁ। এণ্ড এইটো চুটকুচা কেমেৰা, একশ্যন কেমেৰা। ৱাও, ভাল লাগিছে চাই। মোৰ নিজৰ একশ্যন কেমেৰা। এতিয়া এইটো 1 মিনিট থৈ লওঁ, পটককৈ বস্তুবোৰ ইয়াত কি আছে চাই লওঁ। এইফালে ওলাইছে এইটো। ইয়াত মাউণ্ট দুটামান আছে, এই দুটাখিনি কাষত থৈ জমা কৰি যাওঁ। এইডাল কেবল এডাল আছে। ইয়াৰ আৰু দুটা মাউণ্ট 3M টেপৰ সৈতে এইটো চাইডে সেয়াই আছে। আৰু এইটো এইটো এটা আছে লেন্স কভাৰ, এই ইয়াত লাগিব। আই থিংক ইয়াত এই কভাৰটো ইয়াত লাগিব। অ'কে, এইটোকো কাষত থৈ লওঁ। এই তিনিটা বস্তু ইয়াৰ পৰা ওলাইছে, এই ওপৰৰ ছাইডৰ পৰা। এতিয়া এই তলৰ ছাইডত কি ওলাই সেইটো চাম। একচুৱেলি মোৰ ট্ৰাইপডটো নাই এতিয়া ঘৰত, মানে দাদাই লৈ গৈছে। সেইটোৰ কাৰণে ভালকৈ দেখাব পাৰিলোহেঁতেন। ইয়াত এইখিনি বস্তু আছে, এইখিনিও খুলি খুলি এটা এটাকৈ দেখাই আছোঁ। এইটো কেছটো, হাউচিংটো হ'ব ইয়াৰ। এইটো ৱাটাৰপ্ৰুফ কেছটো ইয়াত লাগিয়ে আছে। ওপৰৰ যিটো কেছ সেইটো লাগিয়ে আছে অলৰেডি। এইখিনি কিছুমান মাউণ্টছ, এইটো মাউণ্টছ, এইটো হয়তো বাইক বা চাইকেলৰ হেণ্ডেল পাৰত লগাবলৈ। দেন আহিছে এইখিনি, এইটো চাইডে থওঁ। এইটো কেছটো, এইখিনি 3M টেপ দুটা, এইটো আৰু এই দুটা, আৰু দুটা মাউণ্টে ক'ব চাগে এইকেইটাকো। এইটো কি বুলি কয় নাজানো। এইটো নটটো ভৰাই ভৰাই দুটা আহিছে, তিনিটা আহিছে। তিনিটা বেলেগ বেলেগ কাম নে একেই কাম নাজানো। বাকী এখন গ্লাছখন প্ৰটেক্টেড টাচ ৱাটাৰপ্ৰুফ লিখা আছে ইয়াত। ৱাটাৰপ্ৰুফ কেছ টাচ বেক ড'ৰ। অ'কে, এইখনত চাগে টাচ কৰিব নোৱাৰে। এইখন খোলাই পেলাই এইখন ইয়াত লাগিব চাগে, সেইকাৰণে দিছে। এইটো কেমেৰাটো দেন এইখিনি ইয়াত থ'লোঁ। আৰু ইয়াৰ লগত আহিছে ষ্টিকাৰ কেইটামান, ইয়াৰ SJ কেম লিখা আছে। আৰু
এখন মেনুৱেল এখন মেনুৱেলখন সৰি উল্টা হৈ আছে এইখন পিছত দেখা যাব পঢ়িম নপঢ়িম কি কৰিম আৰু লগতে এখন কাপোৰ এখন আহিছে কেমেৰাটো চাফা চিকুণকৈ ৰাখি মোহাৰিবলৈ অ'কে তো এইখিনি আছিলে বস্তু বাকী এতিয়া মই অলপ চাই লওঁ তাৰপিছত এই বস্তুবোৰ চালোঁ এতিয়া এই বস্তুটো মই খুলিব পৰা নাই এই কেছটো ইয়াত কিবা লিখা আছে অ'পেন সেই চাইডে দেখাই পেলাই তো খুলিব পৰা নাই এইটো চাওঁ এইটো অ'পেন বুলি এনেকৈ দিছে ফাইনেলি খোল খালে ফাইনেলি বা কিছু টান আছিলে দেই এইটো উলিয়াবলৈ এণ্ড এইটো হ'ল আমাৰ টিকলু চা এছ জে কেম ফ'কাছ কৰিলে কেমেৰাটোৱে এইটো হয় টিকলু কেছটোৰ পৰা ওলাওঁতে বহুত টিকলু লাগিছে এতিয়া এইখন কি অ' এইখন লাগি থাকক এইখন নুলিয়াওক চাওক সেইখন লাগি থাকক বাকী এইফালে লেন্সৰ ওপৰত এখন লাগি আছে এইখন লাগি আছে লেন্সৰ ওপৰখন ওলাব পাৰোঁ এতিয়া প্ৰথম এইটো ওপৰত এইটো যি বাটন দিছে শ্বাটাৰ বাটন দেন এইফালেতো ছেটিংছ বাটন এইটো কি আছিলে পাহৰিলোঁ এইটো মোড বাটন আছিলে বুলি কৈছে দেন এই চাইডে দিছে এইটো ইউ এছ বি পৰ্ট দেন আছে এইটো এখন হেৰি আছে মাইক্ৰ' এছ ডি কাৰণে এটা শ্লট আছে এইফালে এইটো মাইক টিকলুটো এতিয়া এইটো অন কৰোঁ অ'কে অন হৈ গ'ল বেটেৰী উইণ্ড'টো হ'লেও মই খুলিব নোৱাৰিলোঁ তো অলপ চাব লাগিব বস্তু ষ্টাডি কৰি অ'কে বস্তুটো এতিয়া এইটো হৈছে এইটো 1080p 60 FPS হৈ আছে ৱাইড হৈ আছে চাৰ্জ মোৰ দুঘাত আছে ওপৰত দেখাইছে ইয়াত ধৰিব পৰা নাই হয়তো ছেটিংছত চাওঁ প্ৰথমতে আছে ৰিজলিউশ্যন 4K 24 FPS আছে ইমানখিনি চাই লওক আপুনি একদম আছে ক'লৈকে আছে এইটো VGA 240 FPS ইমানখিনি আছে দেন নেক্সট আছে লুপ ৰেকৰ্ডিং অফ 1 minute 3 minutes 5 minutes 10 minutes অ'কে দেন লুপ ৰেকৰ্ডিঙৰ পিছত মোশ্যন ডিটেকশ্যন কি হৈ আছে এতিয়া অফ হৈ আছে আৰু ওপৰত ৰঙা যিটো ডেছ হৈ আছে সেইটো অফত আছে সেইকাৰণে অফ হৈ আছে আৰু কি আছে প্ৰিলিমিনাৰী ৰেকৰ্ড এইটো কি হৈছে এইটো অফ হৈ আছে ডিলে ৰেকৰ্ড আছে FOV ল' লাইট মোড এইটো চেক কৰোঁ ল' লাইট মোড অন আছে ছেটিংছটো বহুত আছে জাইৰাছ চেঞ্চৰ কি হৈ আছে অফ হৈ আছে এইটো পিছতকৈ এইখিনি এক্সপ্ল'ৰ কৰিম ছেটিংছখিনি ভালকৈ অডিঅ' আছে অডিঅ' অন আছে বস্তুখিনি আকৌ এবাৰ ভালকৈ এক্সপ্ল'ৰ কৰি পেলাই আকৌ ভালকৈ বেলেগ এটা ভিডিঅ'ত এইখিনি ছেটিংছখিনি জনাম এতিয়া বস্তুটো মই নিজে অলপ চিনাকি হৈ লওক কি হয় ফাৰ্ষ্ট ছেকশ্যন কেমেৰা একো ধৰিব পৰা নাই তো তখন আৰু চাই লওঁ তো এতিয়া মই মেমৰি কাৰ্ডখন ইনচাৰ্ট কৰিলোঁ প্ৰথমতে অলপ দিগদাৰ দিছিলে কাৰণ মেমৰি কাৰ্ডখন ডিটেক্ট কৰা নাছিলে বা মেমৰি এৰৰ দি আছিলে তাত লিখিছিলে প্লিজ ফৰ্মেট বুলি এতিয়া ছেটিংছত গৈ ফৰ্মেট কৰিলোঁ এতিয়া বস্তুটো ৰেকৰ্ড হৈ আছে আৰু এতিয়া মই একো মাইক ইউজ কৰা নাই এইটো ডাইৰেক্টলি অডিঅ'টো ইণ্টাৰনেল মাইকে কেপচাৰ কৰি আছে আৰু মই ভাবিছিলোঁ ইয়াৰ লগত এক্সটাৰ্নেল মাইক এটা আহিব বুলি বাট মাইক নাহিলে মোৰ এতিয়া যিটো মাইক আছে সেইটোকে ইউজ কৰিব লাগিব বাট মোক এতিয়া মাইক এডাপ্টাৰ এটা লাগিব যিটো মই অৰ্ডাৰ এতিয়ালৈকে দিয়া নাই অৰ্ডাৰটো দিব লাগিব সেইটো এতিয়া চাম এতিয়া ইণ্টাৰনেল অডিঅ'টো কেনেকুৱা হৈছে সেইটো সুধিম কাৰণ ওচৰতে ৰাস্তাটো আছে হাইৱে তাৰপৰাও বহুত নইজ আহে এতিয়া ইয়াৰ অডিঅ'টো কেনেকুৱা সেইটো গম পাম বাকী ভিডিঅ' ফুটেজটো কেনেকুৱা হ'ব এইটো চাম এতিয়া আন্ধাৰ হ'লে প্ৰায় মই ভিডিঅ'টো আবেলি আৰম্ভ কৰিছিলোঁ এতিয়া লাইট চাইট জ্বলাই আৰু বাকী এইফালে এখন বিশৃংখল হৈ আছে এইখিনি মই এতিয়া চাফা কৰিম বাকী বস্তুখিনি কি হৈ আছে ছেটিংছ এইবিলাক চাম আৰু বাকী মাউণ্টছখিনি পিছতকৈ চাম এতিয়া আজিতো হ'ব নহয় নাজানো সেইকাৰণে এতিয়া কেমেৰাটোকে টেষ্টিং কৰি লৈছোঁ বাকীখিনি সেয়াই আছিলে এতিয়া বাকী আজিলৈ ভিডিঅ'টো ইমানতে ৰাখোঁ এইটো জাষ্ট আনবক্সিংহে হ'ল মই আৰু কিবা কিবি ভাবিছিলোঁ কৰিম বুলি বাট কৰিব নোৱাৰিলোঁ চ' সেইখিনি বেলেগ এটা ভিডিঅ'ত খবৰ কৰিম চ' বাই বাই চি ইউ ইন দ্য নেক্সট ভিডিঅ'